Hello everyone, DME ফালৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ এডুকেশ্যনেল নোটিছ আহিছে আৰু সেই নোটিছখন আহিছে পেৰামেডিকেল কোৰ্ছৰ বাবে। বহুতৰে মনত প্ৰশ্ন হৈ আছিল যে পেৰামেডিকেলৰ সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব আৰু মই সেইসকলক আনসাৰ দিছিলোঁ যে নৱেম্বৰ বা ডিসেম্বৰ ভিতৰত হ'ব, মানে ফাৰ্ষ্ট কাউন্সেলিঙৰ এডমিশনৰ 2 মাহৰ ভিতৰত হ'ব। আৰু সেই কমেন্টৰ মই এটা স্ক্ৰীনশ্বট দেখাই দিছোঁ, এয়া চাব পাৰে। গতিকে গম পাইছে সকলোৱে এই চেনেলত পোৱা ইনফৰমেশ্যনবোৰ জেনুইন হয়। বহুতে কৈ আছিল যে কাউন্সেলিং নহ'ব নেকি, কিন্তু যদি সিট ভেকেন্ট হয় তেতিয়া কাউন্সেলিং হ'ব বুলি মই আগতেও কৈছিলোঁ আৰু এতিয়া বৰ্তমান বহুত সিট ভেকেন্ট হৈ আছে, গতিকে সেকেন্ড কাউন্সেলিং দিয়া হৈছে। গতিকে পেৰামেডিকেল ৰিলেটেড এনে ধৰণৰ ইনফৰমেশ্যনসমূহ এই চেনেলটোতে পাব, গতিকে চেনেলটো ফলো কৰি থাকিব। এতিয়া আমি মূল কথালৈ আহিছোঁ। এতিয়া ইয়াত দিয়া হৈছে যে সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব, ডেট দিয়া হৈছে। সকলোৱে ডেটটো মন কৰিব, 15 to 18 নৱেম্বৰ হ'ব। গতিকে সেইখিনিলৈকে আহিম বাৰু, কিন্তু তাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ কথা কৈ দিছোঁ যে এই সেকেন্ড কাউন্সেলিংটো কোনসকল কেণ্ডিডেটে কৰিব। প্ৰথমতে যিসকল কেণ্ডিডেটে যিকোনো এখন ইনষ্টিটিউটত সিট পালে আৰু তাত এডমিশ্যন লৈ ক্লাছ কৰি আছে, কিন্তু তেওঁ বিচাৰিছে যে তেওঁ এখন বেলেগ ইনষ্টিটিউটলৈ যাব, গতিকে সেইসকল কেণ্ডিডেটে এই কাউন্সেলিংটোত পাৰ্টিচিপেট কৰি তেওঁলোকে ইনষ্টিটিউট চেঞ্জ কৰিব পাৰিব। গতিকে প্ৰথম কথা হ'ল তেওঁলোকে ইনষ্টিটিউট চেঞ্জ কৰিব পাৰিব কাউন্সেলিং কৰি। আৰু যিসকল কেণ্ডিডেটে বিচাৰিছে যে তেওঁলোকে এটা কোৰ্ছত পাইছে কিন্তু সেই কোৰ্ছটোত পঢ়িব বিচৰা নাই, বেলেগ এটা কোৰ্ছ তেওঁলোকে ল'বই বিচাৰিছে, সেইসকল কেণ্ডিডেটেও এই কাউন্সেলিংটোত পাৰ্টিচিপেট কৰিব পাৰিব। আৰু থাৰ্ড কেটেগৰী ষ্টুডেণ্ট হৈছে তেওঁলোকে এতিয়ালৈকে বৰ্তমানলৈকে কোনো সিট পোৱা নাই, সেইসকল কেণ্ডিডেটে এই কাউন্সেলিংটোত পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে কথাখিনি মন কৰিব, ইনষ্টিটিউট চেঞ্জ কৰিবলৈ হ'লে কৰিব লাগিব, কোৰ্ছ চেঞ্জ কৰিবলৈ হ'লে কৰিব লাগিব, আৰু থাৰ্ড হৈছে আপোনালোকে যদি কোনো সিট পোৱা নাই তেতিয়া ইয়াত পাৰ্টিচিপেট কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেটে ছেটিছফাই হয় তেওঁলোকৰ সিটটো লৈ ফাৰ্ষ্ট কাউন্সেলিঙত, তেওঁলোকে পাৰ্টিচিপেট কৰিব নালাগে। এতিয়া ইয়াত দিয়া আছে কি কি ডকুমেণ্টছ লাগিব, এইখিনি মন কৰি যাব। সেইসমূহ ডকুমেণ্টছ তেওঁলোকে লৈ যাব লাগিব কাউন্সেলিঙৰ কাৰণে, গতিকে এইখিনি চাই ল'ব। অৰিজিনেল ডকুমেণ্টছ সকলোখিনি লৈ যাব লাগিব। এতিয়া নেক্সট আহিছোঁ, যিসকল কেণ্ডিডেটে অলৰেডি এডমিশ্যন ল'লে তেওঁলোকে যি এডমিশ্যন ৰিচিপ্ট আছিলে ফাৰ্ষ্ট কাউন্সেলিঙত এডমিশ্যন লোৱাৰ, সেই এডমিশ্যন ৰিচিপ্ট নিব লাগিব, লগতে অৰিজিনেল ডকুমেণ্টছ নিব লাগিব। আৰু যদি সেইখিনি নিব নোৱাৰে তেওঁলোকৰ সিট দিয়া নহ'ব। এতিয়া আহিছোঁ ডেট অফ কাউন্সেলিং। কাউন্সেলিং কেতিয়া হ'ব। 15 তাৰিখে দিয়া হৈছে। TGL আৰু ফিজিকেলি হেণ্ডিকেপ কটা আৰু লগতে মেৰিট এবভ 75%। গতিকে 15 তাৰিখে এইসকল কেণ্ডিডেটৰ হ'ব। তাৰপিছত আহিব 16 তাৰিখে এবভ 75% খিনিৰ আগদিনাই হৈ যাব। গতিকে 16 তাৰিখে বিল' 75% এণ্ড এবভ 72%। সেইদৰে 17 তাৰিখেও এবভ 70%, বিল' 72, তেনেকৈ মন কৰি যাব। আৰু 20 তাৰিখে আছে মেৰিট লিষ্টৰ মেৰিটৰ বিল' 68% এণ্ড এবভ 67। গতিকে জেনেৰেল কাষ্টৰ যিসকল কেণ্ডিডেটৰ 67ৰ ওপৰত আছে তেওঁলোকে সকলোৱে এই কাউন্সেলিঙত পাৰ্টিচিপেট কৰিব পাৰিব। ইয়াৰ লগতে মই আৰু এটা স্ক্ৰীনশ্বট দেখাই দিছোঁ। এইটো মই আগতেও কোৱা হৈছিল যে এজন কেণ্ডিডেটে সুধিছিল 69% পাইছোঁ, তেওঁ কৰিব পাৰিব নাই। মই তেতিয়াই কৈছিলোঁ যে যিসকলে 68 আছে
তেওঁলোকে পোৱাৰ বহুতেই চান্স আছে। গতিকে এতিয়া গম পালে, গতিকে এই চেনেলটো আগলৈও ফ'ল' কৰি থাকিব এনেধৰণৰ জেনুইন ইনফৰমেশ্যন পাবলৈ। এতিয়া এইখিনি আছিল ডেট অফ কাউন্সিলিং। এতিয়া ইম্পৰ্টেণ্ট কথা হৈছে কাউন্সিলিং ক'ত হ'ব। হয়, এইবুলি অনলাইন কাউন্সিলিং নহয়, এইবুলি আপোনালোকে কাউন্সিলিং কৰিবলৈ অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটীলৈ যাব লাগিব। আৰু ইয়াত টাইম অফ কাউন্সিলিং দিয়া হৈছে 10:30 বজাৰ পৰা। গতিকে যিসকল কেণ্ডিডেটে কাউন্সিলিং কৰিব বিচাৰে তেওঁলোকে সেই ভেন্যুলৈ যাব লাগিব আৰু তেওঁলোকৰ যি ডকুমেণ্টছ, অৰিজিনেল ডকুমেণ্টছ লগত ফাৰ্ষ্ট এডমিশ্যনৰ তেওঁলোকৰ এডমিশ্যন ৰিচিপ্ট সকলোখিনি তেওঁলোকে লৈ যাব লাগিব। গতিকে ডেটটো মন কৰি সকলোৱে সেই পাৰ্চেণ্টেজ অনুসৰি তেওঁলোকে কাউন্সিলিং কৰিব যাব। গতিকে কাৰোবাৰ কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰে, নহ'লে মোৰ ইনষ্টাগ্ৰাম ID দিয়া আছে, তাত আপোনালোকে পাৰ্চনেল মেছেজ কৰি কিবা ডাউট থাকিলে সুধিব পাৰে। গতিকে এনেধৰণৰ আপোনালোকে জেনুইন ইনফৰমেশ্যন পাবলৈ হ'লে এই চেনেলটো ফ'ল' কৰি থাকিব। বিশেষকৈ যিসকল কেণ্ডিডেট পেৰামেডিকেলৰ লগত জড়িত বা যিসকল পেৰামেডিকেল কোৰ্চ পঢ়িব বিচাৰে তেওঁলোকে সকলো ইনফৰমেশ্যন এই চেনেলতে পাব। গতিকে ইমানেই আছিল আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যিসকল কেণ্ডিডেটৰ বাবে এই ইনফৰমেশ্যনবোৰ ইম্পৰ্টেণ্ট তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।